মাধৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজু হৰি বন্ধুহেন ভক্তৰ বন্ধু হেন ভক্তৰ কৃষ্ণ রূপে দৈবকীত অবতারং येनाकारि মহাদুষ্ট রাজাগণ নিধন গোবিন্দে হরি রাম গীত নন্দী রাগ হয় তাল এক তাল
प्रवेश संगीत राखीन धुरा ताल ताल एक ताल
সর্ব কারণ উঠা প্ৰিয়ে প্ৰিয়ে কমলা প্ৰভু এই বিনন্দিয়া ধৰাৰ পালনৰ দায়িত্ব আমি এই কৰিছোঁ গ্ৰহণ কিন্তু প্ৰিয়ে সঁচাকৈয়ে পাৰিছোঁ জানো পালিব আমি আপোন কৰ্তব্য য়ৌনাথ প্ৰভুৰ দায়িত্ব পালনত ত্ৰুটি জানো হয় সম্ভৱ যাৰ এটি মাত্ৰ ইচ্ছাত এই বিশ্ব ব্ৰহ্মাণ্ড হৈছে চালিত সেইজনা সৰ্বে সৰ্বা প্ৰভুৰ ত্ৰুটি নহয় তুমি নুবুজিবা প্ৰিয়ে যদিও বা সৰ্বে সৰ্বা আমি তথাপিও কোনোবা ক্ষণত আমাৰো হয় বিপৰ্যয়
নারায়ণ নারায়ণ আজি মোৰ পৰম সৌভাগ্য বৈকুণ্ঠপুৰীত আহিয়ে দেখিলোঁ লক্ষ্মী সমে নাৰায়ণক হে কমললোচন হে আই লক্ষ্মী দুয়োৰে অভয়চৰণত এই নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ উঠা দেৱঋষি এ মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ দেৱঋষি প্ৰভু লক্ষ্মী সমে ময়ো তোমাৰ কথাকে আছো চিন্তা কৰি নাৰায়ণ নাৰায়ণ আজি জগতৰ ঈশ্বৰক কিবা প্ৰয়োজন হ'ল এই নাৰদৰ দেৱঋষি প্ৰভু জগতৰ সকলো জীৱই মত্ত হৈ আপোন আশ্চৰ্যত পাহৰিলে ধৰ্মৰ মহিমা নাৰায়ণ হেৰুৱাই হিতাহিত জ্ঞান নিতে নিতে অধৰ্মৰ কৰিছে সূচনা হয় প্ৰভু আজি মানৱ সমাজে পাহৰিছে ধৰ্মৰ মহিমা নিতে নিতে হৈছে অধৰ্মত নিমজ্জিত কেৱল মানৱেই নহয় দেৱঋষি প্ৰভু দেৱতা সমাজেও নিজৰ কৰ্তব্য পাহৰি মাথো কৰিছে আসুৰিক কাম হয় প্ৰভু মহাজ্ঞানী বিশ্বৰূপ মুনিক বধ কৰি দেৱ সমাজেও দিলে আসুৰিক স্বভাৱৰ পৰিচয় নাথ বুজা নাই দেৱৰ্ষিৰ কথা কিবা হেতু বিশ্বৰমণি হত্যা কৰিলে দেৱতা সমাজে প্ৰিয়ে দেৱগুৰু বৃহস্পতিৰ কৃপদৃষ্টিত পৰি গুৰুহাৰা হৈছিল দেৱেন্দ্ৰ নাৰায়ণ সেই হেতু বিশ্বৰূপ মুনিয়ে পুৰোহিত্য কৰিছিল দেৱতা সমাজক দেৱতাৰ যজ্ঞটো দানৱকো দিছিল অঞ্জলি তস্তাৰ তনয় নাৰায়ণ সেইকাৰণে দেৱৰাজ হৈ ক্ৰোধান্বিত অস্ত্ৰঘাতে বধিলে ঋষি নাৰায়ণ তেন্তে প্ৰভু ব্ৰহ্ম হত্যাৰ মহাপাপৰ ফল কিবা দৰে ভগিব ইন্দ্ৰই প্ৰিয়ে বিশ্বৰূপ মুনিৰ মৃত্যুত অতিকৈ মনোকষ্ট পাইছিল তস্তাই নাৰায়ণ পুত্ৰ হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে তস্তাই আয়োজন কৰিব এক মহাযজ্ঞ আৰু সেই যজ্ঞত স্বজন কৰিব এক পুত্ৰ মহাবলী নাৰায়ণ আৰু সেই পুত্ৰই ল'ব প্ৰতিশোধ দেৱতা সমাজৰ পৰা নাৰায়ণ নাৰায়ণ প্ৰভু বিশ্বৰূপ মুনিয়ে পুনৰ পাব নেকি জনম দেৱঋষি প্ৰভু বিশ্বৰূপে নেপাব জনম নাৰায়ণ যজ্ঞত জন্মলোভী তস্তাৰ পুত্ৰই পৰাজিত কৰিব দেৱতা সমাজক আৰু সেই পুত্ৰক বধ কৰিবৰ বাবে বৰ্জ নামে কষ্ট লভিব ইন্দ্ৰই নাৰায়ণ নাৰায়ণ নাথ বৰ্জ নামৰ মহাস্ত্ৰ কোনে বাৰু কৰিব সৰ্জন দেৱী বৰ্জ নামৰ মহাস্ত্ৰ বিশ্বকৰ্মাই কৰিব স্বজন দধিচি মুনিৰ অস্থিৰ দ্বাৰা সেই অস্ত্ৰ কৰিব নিৰ্মাণ বৰ্জঘাতে মৃত্যু হ'ব তস্তাৰ পুত্ৰ নাৰায়ণ হাতত দেৱঋষি প্ৰভু তুমিও পালিব লাগিব এক মহান কৰ্তব্য নাৰায়ণ প্ৰভু কি এনে মহান কৰ্তব্য মই কৰিম পালন দেৱঋষি প্ৰভু তুমি গৈ শ্বেতকেতু ৰাজাক শিৱলোক দৰ্শনৰ দিয়াগৈ উপায় হয় প্ৰভু আপোনাৰ আজ্ঞা শিৰগত কৰি এতিয়াই যাওঁ মই শ্বেতকেতুৰ সমীপে প্ৰভু পুনশ্চবাৰ দুয়োৰে শ্ৰীচৰণত জনাই প্ৰণিপাত এই দাসে এবে বিদায়হে মাগিছোঁ এ বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে এ লক্ষ্মী নাৰায়ণ হৰি এ প্ৰভু ৰাতু চৰণতে সোণৰ নুপুৰ বাজে নুঝুনু কৰি এৰু নুঝুনু কৰি নারায়ণ নারায়ণ এ প্রভু ভগবন্ত
পিতা প্ৰিয়ে ব'লা আমিও যাওঁ খন্তেক বিশ্ৰামৰ হেতু ব'লক নাথ